নমস্কাৰ সকলোকে আমি গৈ আছোঁ উত্তৰ গুৱাহাটীলৈ বুলি আৰু ৰাস্তাতে ৰখি লৈ পেলাই ব্ৰেকফাষ্ট কৰি ল'লোঁ কাৰণ আমি ৰাতিপুৱা সোনকালে গৈছিলোঁ আৰু এয়া ধুনীয়াকৈ গান লগাই গৈ আছোঁ। আমি গৈছিলোঁ উত্তৰ গুৱাহাটীলৈ কানাই বৰশী বোৱা শিলালিপি চাবৰ কাৰণে আৰু তাতে বতৰটো ইমান বেয়া কৰিছিলে, গৈ থাকোঁতে ভয়ে খাইছিলোঁ যে গুৱাহাটীত বৰষুণ হ'লে পানী হয়, সেইকাৰণে আৰু গৈ পালোঁ আমি মন্দিৰ। আৰু আমি গৈ পাই ধুনীয়াকৈ মন্দিৰৰ ভিতৰভাগ ঘূৰিলোঁ আৰু আমি গৈ পোৱালৈকে তাতে বৰষুণেই দি আছিলে আৰু আমি সেৱা কৰিলোঁ। তাতে সেৱা কৰি পেলাই ভোগ খাবলৈ প্ৰসাদ খাবলৈ লাইন ল'ব আৰু প্ৰসাদৰ কাৰণে লাইন ল'ব লাগে আৰু আমি প্ৰসাদ খালোঁ। আৰু এই ঘৰটোত চাকি দিয়া হয়, মন্দিৰৰ ভিতৰত চাকি দিবলৈ ব্যৱস্থা নাই আৰু ধুনীয়াকৈ মন্দিৰৰ পৰিৱেশটো ইমান ধুনীয়া আছিলে, বৰষুণো তাতে পৰি আছিলে অলপ অলপ। আৰু এইফালে মন্দিৰৰ বাহিৰত ধুনীয়াকৈ গণেশ মন্দিৰ এভাগো আছে সৰুকৈ আৰু সেইকণ সময়ত বৰষুণ বেছি হ'ল, আমি অলপমান ৰখিলোঁ। তাৰপিছতে আমি শিলালিপি চাবলৈ গ'লোঁ, আমাৰ যিহেতু 4th চেমত লিপি পেপাৰ আছিলে সেইকাৰণে আমাক দেখুৱাবৰ কাৰণে লৈ গৈছিলে কানাই বৰশী বোৱা শিলালিপিলৈ। ধুনীয়াকৈ আমি চালোঁ আৰু চাইছোঁ আৰু চবেই ফটো উঠাই মেলি আনিছে কাৰণ আমি ক্ষেত্ৰভিত্তিক অধ্যয়নত গৈছিলোঁ আৰু ইমান বৰষুণ দিছে সেইকণ সময়তো আমি ছাতি লৈ ফটো মাৰিছোঁ আৰু ৰখি আছোঁ গছত। গাইজ শিলালিপি চাবলৈ আহিছিলোঁ সাজু আৰু বৰষুণত তিতি আমি অৱস্থা নাই আমাৰ। মোৰ এনেই মাত চাত নাইকিয়া হৈ গৈছে আৰু চাগে নাইকিয়া হ'ব আৰু আজি ঘৰ পোৱালে মোৰ মাতটো। আচলতে আমি গৈছিলোঁ মেইন হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ চাবলৈ, কিন্তু বতৰ তাত বহুত বেছি বেয়া আছিলে সেইকাৰণে আমি তালৈ নগৈ দৌল গোবিন্দ মন্দিৰৰ পৰা উভতি আহিলোঁ। আৰু আমি উভতি আহি সোমালোঁ জুবিন ক্ষেত্ৰত, আমাৰ জুবিন দাৰ ওচৰত আৰু ইমান এটা ভাল লাগিছিলে মনটো, কিবা এটা যেতিয়া সোমাই গৈছোঁ কিবা এটা অনুভৱ হৈছিল আৰু সেইটো মই বুজাব নোৱাৰোঁ। আৰু এইফালে চাওকচোন কুকুৰটো কেনেকৈ বহি আছে আৰু এইবাৰ মই ফাৰ্ষ্ট গৈছোঁ জুবিন ক্ষেত্ৰলৈ, প্ৰথমবাৰ গৈছোঁ। তাৰপিছতে আহি পেলাই আমি সোমালোঁ ছায়েন্স চিটিত আৰু ধুনীয়াকৈ ছায়েন্স চিটিত অলপমান সময় ৰখিব লগা হ'ল, আমি টিকটৰ অকণমান ভালকৈ জনা নাছিলোঁ। তাৰপিছতে আমাৰ মেমহঁতে ধুনীয়াকৈ টিকট কাটিলে আৰু আমি ধুনীয়াকৈ সোমাই গ'লোঁ আৰু ভিতৰখন চাওকচোন। আৰু আমি ধুনীয়াকৈ ছায়েন্স চিটিৰ ভিতৰত দেখিছেনে কি কিমান ভাল লাগিছে সোমাই লৈ। আৰু আমি সোমালোঁ, সোমাই মেলি ফটো চটো উঠিছে বহুতেই, মই বাৰু উঠা নাই। আৰু তাৰ বাহিৰত চাওকচোন ভিউটো। আৰু মই যে কৈছিলোঁ আমি যাওঁতে বৰষুণ, কিন্তু তাত চাওকচোন কিমান ৰ'দ আছিলে, ৰ'দত বাহিৰে ওলাব নোৱাৰি। তেওঁ আমি ফটো চটো উঠি আহিছোঁ আৰু ভিউটো চাওক না। আৰু আমি ছায়েন্স চিটিৰ পৰা যেতিয়া এইখিনি আহিছোঁ গাড়ীৰ ওচৰলৈ একদম জিৰ ওলাই গৈছিলে আৰু আমাৰ খোজেই কাঢ়িব পৰা নাছিলোঁ, ইমানেই ৰাস্তাটো গড়া টাইপ ন। আৰু এইখিনি টাইমত আমি গাড়ীখন যেতিয়া নামি গৈছে বা উঠোতেও ওপৰলৈ মই হনুমান চালিচাখনেই মাতি গ'লোঁ। আৰু আমি পোহৰে পোহৰে ঘৰ উভতিলোঁ কাৰণ আমি সোনকালে গৈছিলোঁ আৰু যিহেতু আমি হাজোলৈ যোৱা কথা আছিলে হয়গ্ৰীৱ মন্দিৰলৈ, তালৈ গৈ নাপালোঁগৈ কাৰণ বতৰ বেয়া কৈছোঁৱেই, অহা টাইমতহে ধুনীয়া ৰ'দ দিলে, সেইকাৰণে আমি পোহৰে পোহৰে উভতি আৰু শেষত সকলোৱে ভাত খাই মেলি আমি ডাইৰেক্ট ঘৰলৈ বুলি আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।